হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চাবলৈ। এইখন হৈছে মেইন গেট। ইয়াৰ পৰা আমি ভিতৰলৈকে যাম। চ' লেটছ গ'। প্ৰিপেৰেশ্যন চলি আছে। চ' মেইন যোনখন গেট হয় সেইখন বন্ধ কৰি থকা হৈছে। চ' আমি ছাইডেৰে গৈ আছোঁ এতিয়া। ভিতৰলৈ সোমাই এয়া প্ৰথমতে নামঘৰ। বহুত ধূলি আছে ইয়াতে। ইফালে নামঘৰত ভাগৱত পাঠ হৈ আছে। আগলৈ ইয়াত বহুত কিবা কিবি বনাই থকা হৈছে। ইয়াতে এটা পুখুৰী আছিলে। চ' পুখুৰীটো ধুনীয়াকৈ সজাই দিছে আৰু সজোৱা দেখি আমাৰ বাইদেউসকলৰ ৰিয়েকশ্যন। এয়া সেৱা বাহিনীৰ কাৰ্যালয় হয়। ইয়াতে চব মানুহবোৰ গৈ নাম এণ্ট্ৰি কৰি আছে নিজৰ নিজৰ জিলাৰ। বহুত বেছি মানুহ আহিছে আৰু বহুত বেছি ধূলিও হৈছে। এইফালে আছে বাণিজ্য মেলা। ইয়াতে এইবোৰ কিবা কিবি বনাই আছে। কাম পুৰা কমপ্লিট হোৱা নাই। এইফালে আছে কাৰ্যালয়। এইবোৰ হৈছে শিবিৰ। যিমানখিনি অতিথি আহিব ইয়াতে ৰাতি তেওঁলোকে থাকিব। যিমান দূৰ মই জানিব পাৰিছোঁ এইবোৰ শিবিৰ হয়। নিজৰ নিজৰ জিলাৰ মানুহখিনি নিজৰ নিজৰ জিলাক ৰিপ্ৰেজেণ্ট কৰি পেলাই বনাইছে খুব ধুনীয়াকৈ। চব জিলাৰে দেখিলোঁ, বাট লখিমপুৰ দেখা নাই এতিয়ালৈকে। ভাগৰ লাগি গৈছেগৈ। ভোজনালয় হয়। ইয়াতে যিমানখিনি মানুহ আহিব চবৰ কাৰণে ইয়াতে খোৱাৰ ব্যৱস্থা কৰা হৈছে। এইফালে ये लोग देख के भोक लाग्या। এইফালে যিমান বহুত বেছি ডাঙৰকৈ এইফালে ভোজনালয় বহুত বেছি ডাঙৰকৈ বনাইছে। একদম শেষ নোহোৱালৈকে ইমান ডাঙৰ বনাইছে। যিমানখিনি মানুহ আহিব বা যিমানখিনি ভকত আহিব তেওঁলোকৰ কাৰণে ইয়াতে খোৱা বনোৱা হ'ব। ইয়াতে মূল মিটিংখন হ'ব। যিহেতু বহুত দূৰত আছিলে, ভৰিও বিষালে, গতিকে নক'লোঁ আৰু ওচৰত। আমি গোটেইখন ঘূৰিলোঁ, চব কমপ্লিট নহ'ল, বহুত ভৰি বিষালে, বাট ষ্টিল যিমানটো পাৰিলোঁ সিমানটো চালোঁ। ইয়াত বহুত বেছি ধূলি। চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব নাপাহৰিব। থেংক ইউ, বাই বাই।